আজি suryakumar yadavক কোনে চিনি নাপায় T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটত শতক মৰা suryakumar আজি সকলোৰে মুখে মুখে নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মই অনুপমে আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আমি কথা পাতিম ভাৰতৰ মিষ্টাৰ 360 ডিগ্ৰী নামেৰে জনপ্ৰিয়তা লাভ কৰা suryakumar yadavৰ জীৱনৰ কিছু নজনা কথাৰ বিষয়ে কেনেকৈ নোৱাহি আজি suryakumar ভাৰতীয় ক্ৰিকেট দল পালেহি এই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক এনেকুৱা ধৰণৰ সুন্দৰ ভিডিঅ'ৰ নটিফিকেশ্যন লাভ কৰিবৰ বাবে লগতে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব তেনেহলে বলক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল suryakumarৰ জন্ম হৈছিল 14 ছেপ্টেম্বৰ 1990 চনত মহাৰাষ্ট্ৰত তেখেতৰ পিতৃৰ নাম আছিল অশোক যাদৱ আৰু মাতৃৰ নাম আছিল সপনা যাদৱ এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা suryakumarে সৰুৰে পৰাই বেডমিণ্টন আৰু ক্ৰিকেট খেলি বহুত ভাল পাইছিল কিন্তু অৱশেষত 10 বছৰৰ বয়সত suryakumarে সিদ্ধান্ত ল'লে যে মই এজন ভাল ক্ৰিকেটাৰ হ'ম মই জীৱনত কোনো ধৰণৰ চাকৰি নকৰো ব্যৱসায় নকৰো মই মাথো ক্ৰিকেট খেলি যাম ভৱিষ্যতে মই এজন ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ হ'ম তাৰ পাছতে suryakumarে দিনৰ পৰা সন্ধিয়ালৈকে প্ৰতিদিনে ক্ৰিকেট খেলে অৱশেষত suryakumarে 2010 চনত 20 বছৰ বয়সত মুম্বাইৰ জাতীয় ক্ৰিকেট দলত স্থান লাভ কৰে প্ৰথমতে ৰঞ্জী ট্ৰফিত সুন্দৰ প্ৰদৰ্শন তাৰ পাছতে বিজয় হাজাৰ ট্ৰফিত শতকৰ পাছত শতক মাৰি যোৱা suryakumarে অৱশেষত IPL খেলিবলৈ সুযোগ পায় ইয়াৰ পাছতে 2012-13 চনৰ IPLত ইমান ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাছিল suryakumar কিন্তু তাৰ পাছতে 2014 চনৰ IPLৰ পৰা 2021 চনৰ IPLলৈকে ইমানেই ভাল প্ৰদৰ্শন কৰি দেখালে suryakumarে অৱশেষত ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হয় বন্ধুসকল এই ভিডিঅ'টোত আপোনালোকক suryakumar yadavৰ জীৱনৰ বিষয়ে থুলমূলকৈ জনাবলৈ চেষ্টা কৰিলো আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ